हेलो गाइस की खबर আপোনালোকৰ খবৰ নিশ্চয় ভাল আমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো ভাবছো ভিডিঅ'টো আৰম্ভ কৰো আজি আমি পথাৰলৈ যাম পথাৰত গৈ কি কৰো আপোনালোকক দেখাম আৰু এইখিনি বাহে দেখালকে এই হোপাতে যে উৰি আহি এই হোপা এই শিমলুডালৰ সিফালৰ গছজোপাত চাৰি আবেলি এনেকৈ সকলোৱে পথাৰলৈ ওলাই আহে বহিবৰ কাৰণে আমি এইখিনিতে অকণমান বহি আছোঁ খজুৱাবতে ভৰি এইটো গছত বৰটোকোলা দেখিছেনে দেখি ভাল লাগিলে সেইকাৰণে ভিডিঅ' কৰি থলোঁ বহুত আছে গছডালত আজিকালি এইবোৰ বস্তু দেখিবলৈ পোৱাই নাযায় এইটো আমাৰ ৰাইজৰ পুখুৰী হয় এইবোৰ ইমান ধুনীয়াকৈ ফুলি আছে পদুম ফুলবোৰ দেখিছেনে এয়া গোটেইখন পদুমৰে ভৰি পৰিছে এইখিনি ফুলিছে দৰ্জে মই এইখিনিতে প্ৰথম নামোতে মাছ ধৰোঁতে একে এইডাল লাগিছে ধৰংগা নেকি এটা নোৱাৰা ধৰিব উৰি যাব না ফান পাতি থম মায়ে ক'লে আগলৈ বোলে কলমু শাক আছে দুডালমান ছিঙোগৈ বগলীবোৰ ইমান ধুনীয়াকৈ একেলগে আছে দেখি ভাল লাগি গ'ল মই বেটা এয়া কলমু শাক ছিঙিব আহিছোঁ পথাৰত এই পথাৰত কলমু শাক ছিঙিব আহিছোঁ মাহঁতে ইয়াক কলমু শাক ছিঙি আছে আমি পথাৰত কলমু শাক ছিঙিব আহিছোঁ এয়া মোৰ জোকলৈ বৰ ভয় লাগে সেয়েহে মই বেছিকৈ নামা নাই পানীত কিন্তু মা আৰু বেটাই ভয় নকৰে পুৰা ছিঙিছে আমাৰ শাক ছিঙি হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁগৈ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ